ৰাইজ পিছে আপোনালোকৰ ফালে বৰষুণ কেনেকুৱা? আমাৰ ফালে ধাৰাসাৰে বৰষুণৰ লগতে ধুমুহা বতাহ। ফাইনেল এক্সাম চলি আছে যিহেতু ছাতিটোৰ মূৰৰ ওপৰত লৈ পেনটো কচাই এনেদৰে চেণ্ডেল কেইযোৰ হাতত লৈ কিনে আমি যাই আছোঁ এতিয়া কলেজৰ দিশে। বাৰু গাইজ আমি এতিয়া চেণ্ডেল ইনকে একে ভৰি চৰি পেন চেন কচাই কিনে কলেজত পৰীক্ষা দিব যাব আহিছোঁ গাইজ আমি এতিয়া এয়া ৰাস্তা আমাৰ চাব পাৰে অৱস্থা নোহোৱা হৈছে। এইয়া একাঠু বোকা খচি আমি এতিয়া গাইজ পৰীক্ষা দিব আহিছোঁ। দেখা পাইছা কিজানি ৰাইজ আমাকতো অলপমান চৰকাৰে চাব পাৰে, আমাৰ ৰাস্তাগিলা অলপ ভাল কৰি দিব পাৰে। তো ফাইনেলি ভিজি বুঢ়ী হ'লেও আমি এতিয়া কলেজ আহি পাই গ'লোঁ। কলেজত আহিছোঁ যিহেতু অলপমান ভাবিলোঁ বৰষুণকে চাওঁ। তাৰপিছত ফাইনেলি আমি এক্সাম দি দিলোঁ। এতিয়া আহিছোঁ ঘৰলৈ বুলি। আৰু দেখা পাইতো চাগে গমেই পাইছে চবৰে একদম অৱস্থা বহুত বেয়া সাংঘাতিক হৈছে আৰু মোৰো পেন চেন পূৰা ভিজি গৈছে। ফাইনেলি যাই থাকোঁতে আকৌ আধা ৰাস্তাতে এখন অটো পালোঁ। এতিয়া আমি ঘৰলৈ যাওঁ, লগ পাম এটি অন্য মিনি ব্লগত। আজিলৈ আহিছোঁ, বাই বাই।